নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। চ' সকলোকে গুড মৰ্ণিং। ত' আজি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি অৰ্থাৎ মৃত্যু বাৰ্ষিকী জন্ম তিথি। ত' তাৰ কাৰণে আজি গোসাঁই ঘৰত অকণমান কাৰ্যসূচী পৰ্ব আছে, যিহেতু আমি 7 দিন ঠগি পাতিলোঁ। চ' ঠগি পাতি আমি আমাৰ আগৰ ভিডিঅ' এটাত মই দিছিলোঁ আপোনালোকক যে কি কৰা হয় সন্ধিয়া ভাদ মাহৰ সন্ধিয়া যে নাম প্ৰসংগ কৰা হয়। চ' আজিও নাম প্ৰসংগ হ'ব, তাতকৈ অকণমান আৰু বেলেগ কাৰ্যসূচীও আছে। চ' আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। তে ভিডিঅ'টি চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, ভাল পালে শ্বেয়াৰ কৰি দিব, তেতিয়া চাই থাকিব। এয়া নামঘৰত আইসকলৰ বুঢ়ীসকলৰ তো নাম প্ৰসংগ শেষ হ'ল। এতিয়া আমাৰ ভকতবৃন্দ হ'ব, মানুহবিলাক আহি আছে 2-এজনকৈ। এই সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে, সিহঁতে নতুৱা হ'ব আৰু কৃষ্ণ বলৰাম এনেকৈ হ'ব। তো চাই থাকিব। এয়া আমাৰ ভক্তেনী বুলি কয়, এইটো আইসকল, এয়া আমাৰ ভকতবৃন্দ। এয়া আমাৰ পাঠক আৰু এয়া আমাৰ হৈছে ৰমেশ দা, মৰমৰ ৰমেশ দা। সিহঁতে কাম কৰিয়ে আছে, ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ গোসাঁই ঘৰৰ লগত। ত' এইকেইটা আমাৰ খোল এতিয়া বজা হ'ব। ত' ইয়াতে আপোনালোকে দেখিছে 7খন ঠগি পতা হৈছে। চ' 7 দিন আমাৰ ঠগি পাতিছিলোঁ, কাৰণে আজি 7খন দিছে। থাকিব আৰু কি কি হয় কি কি নহয় আপোনালোকক দেখাই থাকিম, চাই থাকিব সকলোকে। পুৱাৰ গীতখিনি গাই আছে, যিটো তেজৰে কমলাৱতী পৰভাতে নিন্দ, সেইটো গাই আছে। তাৰপিছত আমাৰ ভকতবৃন্দ আহিব, ভকতসকল আহিব গাঁৱৰ। ত' লাহে লাহে আহিব এতিয়া। তো অহাৰ পিছত আমাৰ নাম প্ৰসংগ আৰম্ভ হ'ব। আপোনালোকক হয়তো দেখুৱাব নোৱাৰিম, আপোনালোকক আমাৰ গায়ন বায়নখিনি দেখুৱাম। গায়ন বায়ন আমি সকলোবোৰ ৰেডি হৈ আছোঁ বৰ্তমান। আমি পাগিয়া মাৰি আছোঁ, চেলেঙেৰে পাগিয়া মাৰা যায়। চ' এতিয়া মৌ মাৰি লৈছোঁ, মৌ ঠিক কৰি লওঁ অকণমান আৰু কেনেকুৱা হৈছে জনাবচোন।
শাল আৰু ফুল লৈ যাই আছো নতুৱা আনিব আমাৰ ইয়াত নতুৱা ৰেডি নতুৱা কৃষ্ণ বলৰাম সখাবিন্দ আমাৰ এই সাজ পোছাকৰ মানুহকেইজন এইকেইজনে সজাইছে এনেকৈ আপোনালোকেতো জানেই কিমান দিগদাৰ সৰু ল'ৰা ছোৱালীক মানে বুজাবলৈ এই শিকাও এই পাহৰি যায় তথাপিতো মানে তেনেকৈ সহায় কৰিছোঁ আৰু হাই দিবি দেই ভিডিঅ'ত আছা একদম হাই দিবি মানে এনেকুৱা সময় নহলে দেখুৱাৰ কাৰণে যেহেতু মানে বাইনৰ লগ আছে তো ৰাইজৰ পৰা তেনেকে মানে বাইনৰ লগ থাকিলে মানে ওলাই ভিডিঅ' কৰিবলৈ অলপ টান হয় মানে নিজৰ বেয়া লাগে চ' তাৰ কাৰণে যিমানখিনি পাৰো চেষ্টা কৰিছো দেখুৱাৰ কাৰণে আৰু আপোনালোক চিৰিয়েলি কৈছো কি হ'ল প্ৰথমতে নাম প্ৰসংগ হ'ল আয়তীসকলৰ তাৰপিছত ভকতসকলৰ তাৰপিছত আহি গ'ল আপোনাৰ নাম প্ৰসংগ আৰম্ভ হ'ল ভকতসকলৰ নাম প্ৰসংগ শেষ হোৱাৰ পিছত এইবাৰ মানে গান বায়নে এইটো খোল তাল বজোৱা গ'ল তাৰপিছত এইবাৰ কৃষ্ণ বলৰাম সৈতে সকলোকে এনেকৈ নচোৱা গ'ল তাৰপিছত ভাৱৰীয়াই নাছিলে আৰু তাৰপিছত অকণমান মানে শ্ৰীমন্ত শংকৰক স্মৰণ কৰি অকণমান আৰাধনা কৰি গায়ন বায়ন সৈতে মানে সকলোখিনি সমাপ্ত হ'ল ইয়াৰ পিছত ভোগ পঢ়া তেনেকুৱা খাই আমি গোটেইবিলাক ঘৰত আহিলো আশা কৰিছো আপোনালোকে ইমানখিনিলৈ চাইছে যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰো দেখুৱাৰ কাৰণে চেষ্টা কৰিছে আমাৰ সংস্কৃতিখিনি গতিকে আপোনালোকে যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাযাব আৰু লাইক কৰিব যদি তেনেহ'লে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই